So, hi, hello, namaskar and welcome to my YouTube channel, Diip Vlog. So, আপোনালোকক আকৌ মোৰ এটি নতুন ভিডিঅ' লৈ মোৰ জীৱনৰ প্ৰথমটো ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। কিছুমানেতো জানিছেই চাগে মোৰ আগৰটো চেনেল মোৰ বেয়া হৈ থাকিলে যেহেতু টু ষ্টেপ ভেৰিফিকেশ্যন কৰিব নোৱাৰিলোঁ সেইকাৰণে এইটো চেনেল বাদ দিলোঁ মানে এৰি দিলোঁ। তো নতুনকৈ চেনেলটো খুলি এতিয়া এইটো চেনেল চলাই আছোঁ। এতিয়া এই চেনেলত মোৰ প্ৰথমটো ভিডিঅ'টো দিবলৈ খুজিছোঁ যেহেতু মোৰ লাইফৰ প্ৰথমটো ভিডিঅ' হয়। তো কেনেকৈনো এইটো এৰি দিম সেইকাৰণে আজি দিবকৈ চেষ্টা কৰিছোঁ। তো ফ্ৰেণ্ডসকল, আগতে আপোনালোকে এইটো ভিডিঅ'ত যেনেকৈ মৰম আৰু আশীৰ্বাদ দিছিলে ঠিক এনেকৈ এতিয়াও মৰম আৰু আশীৰ্বাদ দিলে আঁকোৱালি ল'লে বহুত ভাল পাম বুলি মই নিজকে আশাবাদী আৰু মই আশা কৰিছোঁ আপোনালোকে নিশ্চয় ছাপোৰ্ট কৰিব এইটো ভিডিঅ'ত। মোৰ প্ৰথমটো ভিডিঅ'টো বলকচোন তেতিয়াহ'লে মোৰ প্ৰথমটো ভিডিঅ'ত কেনেকুৱা আছিলে এবাৰ চাওঁ। একদম মাটি সোপা চহাই ধান ৰুব। তো আজি মোৰ বহুত ভাল লাগিছে যিহেতু আজি মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ' বনাব গৈ আছোঁ। তো মোৰ বহুতেই ভাল লাগিছে, এক্সাইটেড হৈ আছোঁ মানে বস্তু মই ইমানকৈ নাজানো, তথাপি আজি চেষ্টা কৰিছোঁ যে ভিডিঅ'টো বনাবৰ কাৰণে। আৰু আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে মোৰ এটাই অনুৰোধ যে প্লিজ মোকো মৰম দিব, আশীৰ্বাদ কৰিব যে ময়ো যাতে অসমৰ সকলো ইউটিউবাৰৰ দৰে ময়ো ভিডিঅ' বনাই যাব পাৰোঁ। অসমৰ ইউটিউবাৰক যেনেকৈ আপোনালোকে মৰম দিছে বা আশীৰ্বাদ কৰিছে বা আঁকোৱালি লৈছে, মোকো তেনেকৈ মৰম দিব, আশীৰ্বাদ কৰিব, আঁকোৱালি ল'ব বুলি মই আশা। তো হেল্ল' বন্ধুসকল, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব ওলাইছোঁ। আপোনালোকে চাই থাকিব, যিমান পাৰোঁ ভাল ঠাই দেখুৱাব চেষ্টা কৰিম। আপোনালোক লগে ৰহ মেৰে সাথ। আমাৰ এতিয়া এনেকৈ চাৰ্কেল চলাই যাত্ৰা আৰম্ভ। বলক চাই থাকক আপোনালোকে। এনেকৈ বাইপাছৰ ৰোডেদি গৈ আছোঁ আপোনালোকে চাই থাকিব, স্কিপ নকৰিব, অকণো স্কিপ নকৰিব। আপোনালোকে যদি স্কিপ কৰে আমাৰ এই একদম ধুনীয়া ঠাইখন আপোনালোকে চাব মিছ কৰিব আপোনালোকে। সেইকাৰণে মোৰ লগত বলক। কি ধুনীয়া ৰাস্তা, আমাৰ যাত্ৰা আৰম্ভ। আমি এনেকৈ চাৰ্কেল চলাই গৈ আছোঁ। আমাৰ এনেকৈ যাত্ৰাটো পূৰণ কৰিব লাগিব। তো বলক। তাতো ৰাস্তা ভালেই আছিলে, এতিয়া ইয়াতে ৰাস্তা বেয়া ওলাইছে। এই ৰাস্তাসমূহ আপোনালোকে দেখিছে কিমান বেয়া। আমি এনেকৈ বেয়া ৰাস্তাইদি আহি ইয়াতে আমি ৰেল আলি এখন পাইছোঁ। কিবা এইটো গোগামুখ ইয়াৰ পৰা গোগামুখলৈ যাব পাৰি বুলি কৈছে, মই নাজানো বাৰু বিশেষ। ফালে পোৱালি দুজনে বৰশী বাই আছে। মাছ পাইছে না? একো উত্তৰ নিদিলে বে, লাজ পালোঁ। তো এইখনেই হৈছে লখিমপুৰ ভেটেনাৰী চায়েন্স। এইটো ইয়াতে আছে আপোনাৰ লখিমপুৰ এই কয়লামাৰী ৰোডৰ পৰা এইফালে 2-2.5 কিলোমিটাৰমান আহিলে এইটো লখিমপুৰ চায়েন্স অফ ভেটেনাৰী কলেজটো পাই যাব। তো আমি এতিয়াও পোৱাগৈ নাই আমাৰ লক্ষ্য স্থানলৈ। আমি গৈ আছোঁ এনেকৈ। আপোনালোকক যিটো দেখাব পাৰিছোঁ দেখাই গৈছোঁ, আপোনালোকে চাই থাকিব। ভাল ভিউ দেখুৱাব চেষ্টা কৰিম। ৰাস্তা বহুত তামাম বেয়া, চব ৰাস্তা পুৰা বেয়া, তথাপি আমি গৈ আছোঁ। তো আমি এনেকৈ বেয়া ৰাস্তাৰ পৰা আহি আমাৰ লক্ষ্য স্থানত উপস্থিত হৈছোঁহি। আৰু আপোনালোকে দেখিছে কিমান ধুনীয়া এটা দৃশ্য, প্ৰাকৃতিক দৃশ্য। আপোনালোকে এইফালে ট্ৰেক্টৰ, JCB, ট্ৰাক এইবোৰে কাম কৰি আছে।
ফাইনেলি আমাৰ এই লক্ষ্যস্থানত উপস্থিত হলোহি আৰু এয়া চাওক কিমান ধুনীয়া নজাৰা এইফালে চাহ বাগান আছে আৰু এইফালে আছে আমাৰ এইফালে গছ গছনি কিমান ধুনীয়া এইফালে পাহাৰ আছে এইফালে নদী জান জুৰি বৈ আছে আৰু ইয়াত বাৰিষা ইমানো হোৱা নাই ন ভাবিছিলোঁ বহুত পানী হ'ব বা তো আপোনালোকক দেখুৱাই থাকিম এনেকৈ ধুনীয়া ধুনীয়া দৃশ্য আপোনালোকে চাই থাকিব কিমান ভাল লাগিছে ইয়াত দেখিছেনে বাৰু সকলোৱে জানো যে অসমখন আমাৰ চাহৰ বাবে বিখ্যাত আমি প্ৰায়ভাগ মানুহে অসমৰ মানুহে চাহ খেতিৰ ওপৰত নিৰ্ভৰ কৰে আমাৰ চাহ খেতিয়েই মেইন ইয়াত চাহ খেতিয়েই বেছি হয় আমাৰ অসমত গতিকে আপোনালোকক দেখাব চেষ্টা কৰিলোঁ ভাল পালে নিশ্চয় কমেণ্ট এটা কৰিব কমেণ্ট বক্সত গৈ আৰু আপোনালোকে মোৰ চেনেলটো একেবাৰে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰক কমেণ্ট কৰি জনাব আজি মোৰ এই প্ৰথম ভিডিঅ'ত আপোনালোকক স্পেচিয়েলি দেখুৱাবলৈ যত্ন কৰিলোঁ যে ভাল পালে আপোনালোকে নিশ্চয় লাইক এটা কৰি দিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে ইমান মৰম দিব আৰু আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ আৰু শ্বেয়াৰ কৰিব নিশ্চয় নাপাহৰিব এবাৰ মই ধুনীয়াকৈ দেখাই দিম চাৰিওফালে এই চাহ বাগান একদম ধুনীয়াকৈ দেখাই দিছোঁ চাওক কিমান ধুনীয়া একদম এনেকুৱা ধুনীয়া আৰু ক'ত পাম আমি এইখন অসমতে পাম আমি আমাৰ অসমখন এইকাৰণে চাহ বাগান আমি জনাৰ মতে আমি পাহাৰীয়া এডলীয়া মাটিত বেছি ভাল হয় সেইকাৰণে আমি আজি এইফালে আহিলোঁ অলপ চাবৰ কাৰণে কেনেকুৱা পাইছে বাৰু ভাল লাগিছে নিশ্চয় যদি ভাল লাগিছে নিশ্চয় কমেণ্ট এটা কৰিব বুলি আশা ৰাখিলোঁ আৰু মই আপোনালোকক ভিডিঅ'ৰ মাজতে কথা এটা অনুৰোধ কৰিব বিচাৰিছোঁ নমস্কাৰ মই দীপজ্যোতি মিলি মই ইউটিউব চেনেলত মই নতুনকৈ ভিডিঅ' বনাব চেষ্টা কৰিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে ভাল ভিডিঅ' ভাল ঠাই ভাল জেগা দেখুৱাবৰ কাৰণে চেনেলটোত মোক বহুত মৰম কৰিব আপোনালোকে অসমবাসী ৰাইজে আপোনালোকক অনুৰোধ কৰিছোঁ মৰম দিব আশীৰ্বাদ কৰিব আঁকোৱালি ল'ব নিজৰ বুলি সেয়াই মই কামনা কৰিছোঁ আৰু যদি মোৰ এই ভিডিঅ'ৰ মাজতে ভিডিঅ' বনাই থাকোঁতে যদি কিবা শব্দৰ ভুল হয় বা উচ্চাৰণৰ ভুল হয় আপোনালোকে ক্ষমা কৰি দিব ইমান এক্সপিৰিয়েঞ্চ নাই মানে বনাব চেষ্টা কৰিছোঁ শিকিছোঁ নতুন এক্সপিৰিয়েঞ্চ ল'ব চেষ্টা কৰিছোঁ লাইফত নতুন এক্সপিৰিয়েঞ্চ লোৱাটোৱেই মানুহৰ মেইন কথা গতিকে মই এই এক্সপিৰিয়েঞ্চ ল'ব চেষ্টা কৰিছোঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ লৈ আপোনালোকে নিশ্চয় এই মৰম আৰু আশীৰ্বাদ আৰু আঁকোৱালি ল'ব বুলি মই আশা ৰাখিছোঁ পূৰা মই মৰমৰ ভিক্ষা খুজিছোঁ মৰম দিব মোক সকলোৱে নিজৰ বুলি ভাবিব মোক সকলোৱে নিজৰ ভনী বা ভাইটি বা নিজৰ লগৰীয়া বা নিজৰ সন্তান বা পুত্ৰ হিচাপে কৰিব যেনেকৈ অসমৰ ডাঙৰ ইউটিউবাৰসকলক আপোনালোকে ইমান মৰম দিয়ে আঁকোৱালি লয় বা আমিও মৰম দিওঁ ডাঙৰ ইউটিউবাৰসকলক আমি তেওঁলোকৰ ভিডিঅ' চাওঁ ইমান ভাল লাগে তেওঁলোকৰ ভিডিঅ' পৰা চাই ইমান নতুন এক্সপিৰিয়েঞ্চ কৰিব যায় ইমান নতুন ঠাই দেখুৱাই বহুত ভাল লাগে চাই বহুত বেছি ভাল লাগে সেইকাৰণে মই ভাবিলোঁ যে লাইফটো যেতিয়া মানুহ হিচাপে জন্ম লৈছোঁ কিছুমান এক্সপিৰিয়েঞ্চ ল'ব বিচাৰিছোঁ কিছুমান ভাল ঠাই চাব বিচাৰিছোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিম আপোনালোকে মোক মুঠে মৰম দিব ইমানেই মৰম দিব যে মই কেতিয়াও ভিডিঅ' বনাবৰ কাৰণে কেতিয়াও কুণ্ঠাবোধ নকৰোঁ আৰু মই এনেকৈ আপোনালোকৰ যদি মৰম আশীৰ্বাদ পাই থাকোঁ তেতিয়াহ'লে মই নিশ্চয় ভিডিঅ' বনাম নিশ্চয় মই আপোনালোকক ভাল ঠাই দেখুৱাম ভাল জেগা দেখুৱাম ভাল এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মই মোৰ লাইফৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম গতিকে আপোনালোকে মোক মৰম দিব মই ইমানেই আপোনালোকৰ কাঠৰ অনুৰোধ মোক প্লিজ আপোনালোকে মৰম দি সহায় কৰিব ধন্যবাদ হেল্ল' ফ্ৰেণ্ড এতিয়া আমি এই বাগানৰ পৰা আমি ওলাই যাব যিহেতু ইয়াতে ইমান ধুনীয়া ঠাই নহয় আৰু বহুতো ধুনীয়া ঠাই আছে আপোনালোকক দেখুৱাম আপোনালোকে মুঠেই ভিডিঅ'টো চাই থাকিব অকণো স্কিপ নকৰিব হয়তো ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে মই যিহেতু মোৰ ইউটিউবৰ প্ৰথম ভিডিঅ' গতিকে আপোনালোকে বেয়া নাপাব অলপ দীঘলীয়া হ'ব পাৰে দীঘলীয়া হ'লে আপোনালোকে স্কিপ নকৰিব প্লিজ আপোনালোকক ইমানেই অনুৰোধ কৰিছোঁ যে মই যিমান পাৰোঁ ইমানেই ভাল ঠাই দেখুৱাম ইমান ধুনীয়া প্ৰাকৃতিক দৃশ্য ইমান মানে প্ৰকৃতিৰ লগত মিলি থকা দৃশ্য আপোনালোকক দেখুৱাব চেষ্টা কৰিম আমি এতিয়া এইফালে যাম পাহাৰৰ ফালে
পাহাৰত আপোনালোকক যিমান পাৰোঁ ইমানেই সুন্দৰ দৃশ্য দেখুৱাব চেষ্টা কৰিম তেতিয়াহ'লে বলক দেৰি নকৰোঁ চাওক না ইমান ধুনীয়া বহুত ভাল লাগিছে যিহেতু কি ক'ম আৰু মজা এক্সপিৰিয়েঞ্চ লৈছোঁ ইয়াতে আহি অলপমান জিৰাই লওঁ বহুত গৰম উঠিছে যিহেতু চাই থাকক শেষলৈকে চাৰিওফালে ৰাউণ্ডত দেখাই দিম চাওক কিমান এটা ধুনীয়া পৰিৱেশ ইয়াত একদম নিজান বহুত ভাল লাগে মানে তো চাওক বন্ধুসকল আপোনালোকক নিচেই কাষৰ পৰা দেখুৱাব চেষ্টা কৰিছোঁ মই এতিয়া আছোঁ এইফালে পাহাৰৰ আপোনালোকক দেখুৱাম এফালে চাওক কিমান জোৰত পানী বৈ আছে চাওক ইয়াৰ উঠুৱাই নিব যেন লাগে মানে ইমানেই জোৰ পানীটো এতিয়া আপোনালোকক দেখুৱালোঁ আপোনালোকে নিশ্চয় কমেণ্ট এটা কৰিব ভাল লাগিছে নে বেয়া লাগিছে ভাল ভিডিঅ' দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ এই পখিলাটো দেখিছেনে বাৰু আপোনালোকে এইটো একদম হাততে উঠিব চেষ্টা তো বন্ধুসকল আপোনালোকক মই বহুতো ভাল ঠাই দেখুৱাব চেষ্টা কৰিলোঁ আপোনালোকে ভাল পালে নাই নিশ্চয় কমেণ্ট বক্সত গৈ কমেণ্ট কৰি জনাব আৰু আমি এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ বৰষুণ দিব লৈছে গতিকে আমি ইয়াত বেছি দেৰি নাথাকোঁ মই ভিডিঅ'ৰ শেষত আপোনালোকক আকৌ এবাৰ অনুৰোধ কৰিব বিচাৰিছোঁ যে মোৰ এই ভিডিঅ'টো মোৰ ইউটিউব চেনেল প্ৰথম ভিডিঅ' গতিকে অলপ ভুল ভ্ৰান্তিও হ'ব পাৰে আপোনালোকে নিশ্চয় ক্ষমা কৰি দিব আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেণ্টত নিশ্চয় কমেণ্ট কৰিব নাপাহৰিব আৰু মোৰ ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব এইটোৱে অনুৰোধ কৰিছোঁ আজিলৈ ইমানেই বাই টাটাই তো ফ্ৰেণ্ডসকল এইটোৱে আছিলে মোৰ জীৱনৰ প্ৰথমটো ভিডিঅ'টো আপোনালোকে চাই কেনেকুৱা পালে প্লিজ কমেণ্ট বক্সত কৈ কমেণ্ট কৰি জনালে বহুত ভাল পাম বুলি আশাবাদী তো ভিডিঅ'টো ইমানখিনি আছিলে আপোনালোকক দেখুৱালোগে মোৰ প্ৰথমটো ভিডিঅ'